নমস্কাৰ আমাৰ সমৰ ঘোষ ইউটিউবৰ যেটো চেনেল আছিলে আজি বহুত দিন মানে মৰি থকা বুলি ক'ব লাগিব লকডাউনৰ লগে লগে আমি কিবা ব্যস্ত হৈ পৰিছোঁ আকৌ আমি ভূমিকা মাৰিব বিচাৰিছোঁ সপ্তাহৰ পৰা নতুন গতিৰে আমাৰ ইউটিউব চেনেল সমৰ ঘোষ আহিব আপোনালোকৰ মাজলৈ আৰু যিসকলে ইতিমধ্যে আদৰি লৈছে তেখেতসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ আমি খুব সাধাৰণ চৰ্তাৰে আমি অকণমান আগবাঢ়িব বিচাৰিছোঁ এই শুনিছোন এফালে 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 কি খাবি তই দোকানত গৈছিলি কি খালি তই দোকানত বহুত ভাল ভাল বস্তু আছে ভাল খাইছা কি ভাল চিকট সিগাৰেট কেপি ইমান ভাল বস্তু বিচাৰি পালি তহঁতে ঐ চকলেট বিস্কুট এইবিলাক কি বেয়া বস্তু নেকি হা কাঠ এই যিকেইটা পইচা দিছিলোঁ গোটেই শেষ কৰি দিলি হে তহঁতৰ সেইকাৰণে কলিজাবিলাক শুকাই গৈছে এতিয়াৰ পৰা বুজিছা এই কম বয়সৰ পৰা এইবিলাক চেখৰ টেখৰ টিপি খাওঁতে কি হ'ব মোবাইলটো পালেতো নালাগে গোটেই পৃথিৱীখন তহঁতৰে চকুৰ আগত নহয় কিন্তু ভালটোতো চোৱা নাই বেয়াহে চাইছা এতিয়া পৰীক্ষাও নিদিলি কিয় নিদিলি তই গাটো বেয়া নেকি গা বেয়া এই বয়সত তহঁতৰ গা বেয়া আছে নহয় কিয় নহ'ব টিপি খাইছ নহয় টিপি খালে হ'বই বুজা নাই আজিৰ পৰা ভাল বস্তু খাবি বুজিছা তেতিয়াহ'লে পৰীক্ষা আৰু নিজৰ দেহ দুটা ভাল হ'ব হয় নে নহয় ঠিক আছে টিপি নাখানে টিপি নাখাওঁ গেলে নেকি ইহঁতৰ এনেকেই মৰিব বুজিছা এনেকেই মৰিব এই চলিবিলাকো টিপি খাই মৰিব হা নাখা খালে পেট কামৰে হাগিবলৈ যাব লাগে আজিৰ পৰা খাবি নাই আৰু কেতিয়াও নাখাওঁ কৈ দে চবকে এই কোনো নাখাবি কৈ দে এইফালে কৈ দে হয়তো এই সিহঁতক কৈ দেচোন খালে কি হ'ব পেট নহয় তহঁতৰ জীৱটো ওলাই যাব আৰু বেছি দিন নাই বুজিছা ঠিক আছে বল আজিৰ পৰা নাখাবি আৰু